নমস্কাৰ বান্ধৱ কি খবৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল অংকুশ ব্লগ আৰু আজি আমাৰ যাত্ৰা হ'ব এটা নতুন ঠাইলৈ যি ঠাই আপুনি ভূস্বৰ্গৰ কাশ্মীৰ লগত তুলনা কৰিব পাৰিব আৰু তেনেকুৱা ভূস্বৰ্গৰ কাশ্মীৰ লগত তুলনা কৰা এটা ঠাইলৈ আজি আপোনালোকক লৈ যাব বিচাৰিছো তেনেহলে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু এতিয়া আমাৰ এই যাত্ৰা আৰম্ভ আৰু আমি বৰ্তমান গৈ আছো আপোনালোকক অসমতে থকা কাশ্মীৰ দেখাবলৈ Shaking underneath, trying to take me alive. Get ready for the fallout. Can't stop me now. I got no rival. I'ma fight my way through the blood and pain game of survival. Any time or place, watch 'em run away. I got none. I'll be standing. আৰু এই ৰাস্তাটোৱেদি আমি এতিয়া বৰ্তমান সোমাই গৈ আছো আৰু এই ৰাস্তাটোৱে গৈ গৈ আমি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাম আৰু এইখন হৈছে কপিলি আৰু কপিলিত আপোনালোকে চাব পাৰে কেনেকুৱা পানী গোটেই উভয় নদী হৈ গৈছে পানী আৰু সেইফালে সেইটো গাঁও পঞ্চায়ত আছিল আৰু পঞ্চায়তটো বৰ্তমান পানীৰ তলত আৰু ইয়া পানী চাওক কিমান পানী আৰু এইফালে মাছ মাৰি আছে মাছ মৰা কিছু দৃশ্য আপোনালোকক দেখাম কিমান পানী হয় ন গোলা গোলা পানী এতিয়া পৰা একদম বৰবাদ Dia misi noh kan. Rasta pani kale. Rasta upor pani. Every day. I hope and I wish that you're doing okay. I want us to go back to the old days. আৰু এতিয়া আমি আহি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাইছো আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমি আহি থকা ঠাইৰ পৰা আমি গুৱাহাটী অভিমুখে যাব লাগিব আৰু গুৱাহাটীৰ অভিমুখী
47 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি কাষৰতে আছে এই আমাৰ অসমত থকা ক্ষুদ্ৰ ঠাই যাক হিন্দী বোলছবি জগতৰ প্ৰখ্যাত অভিনেত্ৰী ৰবীনা টেণ্ডে ভূস্বৰ্গৰ কাশ্মীৰ লগত তুলনা কৰিছিল আৰু বলকচোন তেতিয়াহ'লে ভিডিঅ'টো চাই যাওক আৰু আজি আপোনালোকক দেখুৱাম আমি অসমত থকা ভূস্বৰ্গ কাশ্মীৰ আৰু ফাইনেলি আমি আহি পাই গৈছোঁ ভূস্বৰ্গৰ কাশ্মীৰ আৰু আপোনালোকক দেখুৱাই আছোঁ এই পথেদি গৈ আমি পাম ভূস্বৰ্গৰ কাশ্মীৰ লগত তুলনা কৰা ঠাইটুকুৰ আৰু ইয়াৰ পৰা আপোনালোকে অনুভৱ কৰক পৰিৱেশটো কেনেকুৱা হ'ব পাৰে কিমান সেউজীয়াৰ মাজত আছে এই পৰিৱেশটো সেইবাবেই চাগে তেখেতে ভূস্বৰ্গৰ কাশ্মীৰ লগত তুলনা কৰিছিল এই ঠাইডোখৰক এইখনেই হৈছে আমাৰ অসমত থকা কাশ্মীৰ আৰু এই অসমত থকা কাশ্মীৰখনৰ সমগ্ৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে চাই যাওক আৰু এইখনেই হৈছে আমাৰ অসমত থকা ভূস্বৰ্গ কাশ্মীৰ পাৰ্থক্য মাথো এটা ইয়াত বৰফ নপৰে আৰু কাশ্মীৰত বৰফ পৰে এইখনক কাশ্মীৰ বুলি কোৱা মূল কাৰণটো হৈছে এয়া মই কোৱা কথা নহয় যেতিয়া হিন্দী বোলছবি জগতৰ প্ৰখ্যাত অভিনেত্ৰী ৰবীনা টেণ্ডে ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ লগত দমন ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে এই অসমলৈ আহিছিল তেতিয়াই তেখেতে এই ঠাইডোখৰক ভূস্বৰ্গ কাশ্মীৰ লগত তুলনা কৰিছিল আৰু ইয়াতে চাওক কিমান ডাঙৰ ডাঙৰ শাল চেগুন গমাৰি গছৰ বাগান গোটেই যিমান দূৰলৈকে চোৱা যায় গোটেইবিলাক চব গছ আৰু কিমান প্ৰকাণ্ড গছ আছে এইবিলাক শাল গছ আৰু এইবিলাক চাওক মই আপোনালোকক যিমান দূৰলৈকে দেখাম তিমান দূৰলৈকে আপোনালোকে কেৱল দেখিব গছ আৰু গছ পুৰা শাৰীকে আছে এইবিলাক চব খাল চেগুন গমাৰি আৰু যদি আপুনি কাশ্মীৰ গৈ পোৱা নাই তেনেহ'লে এই ঠাইডোখৰলৈ আহিলেও আপুনি কাশ্মীৰখনৰ অনুভৱ কৰিব পাৰিব আৰু কাশ্মীৰ থকা যেন আপোনাৰ মনত ভাৱ আহিব আৰু এইডোখৰেই হৈছে ভূস্বৰ্গৰ কাশ্মীৰ আৰু এই ঠাইডোখৰকে হিন্দী বোলছবি জগতৰ প্ৰখ্যাত অভিনেত্ৰী ৰবীনা টেণ্ডে ভূস্বৰ্গৰ কাশ্মীৰ লগত তুলনা কৰিছিল আৰু এই ভূস্বৰ্গৰ কাশ্মীৰ লগত তুলনা কৰা ঠাইডোখৰ অসমৰ ক্ষুদ্ৰ ঠাই এই ঠাইডোখৰ হৈছে আমচৈ আৰু এই আমচৈৰ নৈসিকতা আপুনি যদি উপভোগ কৰিব বিচাৰে প্ৰকৃতিৰ যি পৰিৱেশ এই পৰিৱেশৰ মাজত যদি আপুনি নিজকে সাঙুৰ খুৱাব বিচাৰে তেনেহ'লে আপুনি আহিব লাগিব গুৱাহাটীৰ পৰা 47 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উজনি অসমৰ অভিমুখী প্ৰায় 70 কিলোমিটাৰমান নিলগত 47 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি কাষৰতে থকা এই ঠাই আপুনি আহিব পাৰে আপুনি নিজে অনুমান কৰিব পাৰিব যে ভূস্বৰ্গৰ কাশ্মীৰ লগত কিয় তেখেতে এই ঠাইডোখৰক তুলনা কৰিছিল আচলতে আপুনি এতিয়া যিমান জেগালৈকে চাব কেৱল সকলো ফালে গছ আৰু মই থকা ঠাইডোখৰৰ পৰা আপোনাৰ 360 ডিগ্ৰী দেখুৱাই আছোঁ আৰু আপুনি চাওক এই চব যিমান পায় চব ফালে গছ কিমান প্ৰকাণ্ড গছ আছে এইফালে চব আৰু এই ঠাইতে অলপ সাৱধানে অহা যোৱা কৰিব লাগে হাতী ওলায় যেহেতু জংঘল ঠাইৰ কাৰণে হাতী ওলায় আৰু ইয়াত হাতী আপুনি যদি নিশ্চয় সেউজীয়া পৰিৱেশ ভাল পায় বা সেউজীয়া পৰিৱেশৰ মাজত নিজকে থাকিব বিচাৰে নিজে থাকি সেউজীয়া পৰিৱেশৰ প্ৰকৃতিৰ এই উমান আপুনি ল'ব বিচাৰে তেনেহ'লে নিশ্চয় আপুনি আহিব পাৰে আৰু আহি এই ঠাইডোখৰ এবাৰ নিজে ৰোমন্থন কৰি চাব পাৰে আৰু আপুনি চাই নিজেই অনুমান কৰিব পাৰিব যে হয় ভূস্বৰ্গ কাশ্মীৰ লগত ইয়াক তুলনা কৰিব পৰা যায় আৰু এয়াই হৈছে অসমৰ ক্ষুদ্ৰ ঠাই যাক ৰবীনা টেণ্ডে ভূস্বৰ্গ কাশ্মীৰ লগত তুলনা কৰিছিল আৰু ইয়াৰ সমগ্ৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ এয়া চাওক আৰু দুয়োকাষে থকা শাৰী গছৰ মাজেৰে এইটো হৈছে পথ লুংলুঙীয়া পথ সঁচাকৈ মানে আপুনি যদি প্ৰকৃতি প্ৰেমী তেনেহ'লে এই ঠাইলৈ আপুনি আহিব পাৰে